কি যে মজা, কি যে মজা, ইয়াতে হ'ব আমাৰ সাধুৰ বজাৰ, ইয়াতে হ'ব আমাৰ সাধুৰ বজাৰ। উমলিম আমি সাধু ঘৰত, কথাৰ সুৰৰ যাদু ঘৰত। উমলিম আমি সাধু ঘৰত, কথাৰ সুৰৰ যাদু ঘৰত। অন্তৰংগৰ সাধুঘৰ। সাধুঘৰত আজি আমি উত্তৰ পূৰ্বাঞ্চলৰ লোকগাথা শিতানত অসমৰ কাৰ্বি জনগোষ্ঠীৰ এটা সাধু শুনিম। সাধুটোৰ নাম হ'ল ভেকুলী আৰু পৰুৱাৰ সাধু। এই সাধুটো সেই সময়ৰ যি সময়ত পৰুৱাবিলাক আছিলে শকত আৰু সূতা, ভেকুলীবিলাকৰ ছালখন আছিল খুব মিহি, ক'লা ডাঙৰ পৰুৱা এটা। এদিন ভাতৰ টোপোলা এটা কলপাতেৰে বান্ধি পিঠিতে লৈ গৈ আছিল পথাৰলৈ মোমায়েকক ভাত দিবলৈ। গৈ থাকোঁতে বাটতে লগ পালে ভেকুলী। ভেকুলীটোৱে বাট ভেটি বহি আছে। পৰুৱাটোৱে ক'লে, বাট এৰি দিয়া, মই যাওঁ, মই ভাত লৈ যাব লাগে মোমাইলে। ভেকুলীটোৱে ক'লে, মই কাকো বাট এৰি নিদিওঁ, যদি যাবলৈ মন আছে মোৰ তলেৰে পাৰ হৈ যোৱা, এইফালে যে আহে মোৰ তলেৰে পাৰ হৈ যাব লাগে। পৰুৱাটোৱে ক'লে, কেনেকৈ পাৰ হৈ যাওঁ, মোৰ পিঠিত এই ভাতৰ টোপোলাটো, সেইটো লৈ মই তোমাৰ তলেৰে এনেকৈ পাৰ হৈ যাব নোৱাৰোঁ। কৈছে, মই বাট এৰি নিদিওঁ। এইদৰে দুয়োটাই তৰ্ক বিতৰ্ক কৰি বহুত সময় পাৰ কৰিলে। দুপৰীয়া হৈ গ'লগৈ। পৰুৱাটোৱে দেখিলে বহুত দেৰি হৈ গ'ল। এনেদৰে দেৰি কৰি থাকিলে ভাতৰ কাৰণে মোমাইৰ দেৰি হ'ব আৰু মোমাই খং উঠিব, মোমাই ভোকো লাগিব, খং উঠিব, গালি পাৰিব। গতিকে সি উপায় নাপায় ভেকুলীৰ তলেদিয়ে পাৰ হ'বলৈ বুলি তলেদি পাৰ হ'বলৈ ঠিক যাওঁতেই ভেকুলীটোৱে কি কৰিলে, পৰুৱাটোৰ গাতে বহি দিলে। পৰুৱাটো খং উঠি গ'ল, একদম উঠি দিলে কামোৰ মাৰি। চিটিকি গৈ সি পৰিলেগৈ কেৰ্কেটুৱা এটাৰ গছত বগোৱা জখলা এডালত। বুঢ়া কেৰ্কেটুৱা জখলা বগাই সি গছত উঠে, ভাঙি থাকিল নহয় জখলাডাল। জখলাত উঠি থকা কেৰ্কেটুৱা বাগৰি পৰিলে মাটি। বৰ খং উঠিলে কেৰ্কেটুৱাৰ। কেৰ্কেটুৱাৰ খং উঠি দিলে কামোৰ মাৰি ওচৰতে থকা জাতিলাওজোপাৰ ঠাৰি এডাল। সেই ঠাৰিডালতে লাগি আছিল জাতিলাওজোপাৰ আটাইতকৈ ডাঙৰ জাতিলাওটো। পৰিলগৈ আকৌ সি গাহৰি এটাৰ পিঠিত। এই বন গাহৰিটো সেইখিনি সময়ত সেইখিনিতে চৰি আছিলে। প্ৰকাণ্ড জাতিলাওটো তাৰ পিঠিত পৰাৰ লগে লগে গাহৰিটোৱে বৰ দুখ পালে। দুখ পাই তাৰ ইমান খং উঠিল, খঙতে দৌৰি গৈ পেলাই খুন্দা মাৰিলেগৈ কাচকল গছ এজোপা। ইমান জোৰে খুন্দা মাৰিলে যে কাচকলজোপা উভাল খাই পৰিলেগৈ ওচৰতে থকা জোপোহা এটাত। সেই জোপোহাটোতে আকৌ ঘৰচিৰিকা এটাই বাঁহ বান্ধি উমনি দি আছিল। জোপোহাজোপাত গছজোপা পৰাৰ লগে লগে ভাঙি থাকিল জোপোহাজোপা, আৰু ঘৰচিৰিকা চৰাইটোৰ বাঁহটোও ভাঙি থাকিল। বাঁহটো ভাঙি থকাৰ কাৰণে ঘৰচিৰিকা চৰাই বৰ দুখ লাগিল আৰু বৰ খং উঠিল। খঙে দুখে সি যেনিয়ে পাই তেনিয়ে উৰি ফুৰিব ধৰিলে। উৰি উৰি এপাকত ওচৰতে থকা কাণ কলা হাতীটোৰ কাণখনৰ ভিতৰত সোমাই গ'ল। কাণ কলা হাতীয়ে কাণৰ ভিতৰত কিবা এটা খৰমৰাই সোমাই যোৱাৰ লগে লগে বিৰাট ভয় খালে। ভয় খাই সি তেনিয়ে তেনিয়ে দৌৰিবলৈ ধৰিলে। দৌৰি গৈ পাহাৰ এটাৰ ওপৰত উঠি এপাকত প্ৰকাণ্ড শিল এটাত গৈ দিলে গোৰ এটা মাৰি। সেই শিলটোৱে হাতীৰ গোৰ খাই পৰিল নহয় ভাল খাই। শিলটো পাহাৰৰ পৰা বাগৰি 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 তললৈ পৰিব ধৰিলে। বাগৰি আহি থাকোঁতে তেনেতে সেইফালেদি পাৰ হৈছিলে সেইখন দেশৰ ৰজাৰ পুতে। শিলটো গৈ পৰিলেগৈ ৰাজপুত্ৰৰ গাত, আৰু শিলৰ চেপাত মৃত্যু হ'ল ৰাজপুত্ৰ। এই খবৰ পাই ৰজাৰ বৰ খং উঠিলে, বৰ দুখ লাগিলে। তেওঁ ক'লে,
কোনে হত্যা কৰিলে মোৰ পুত্ৰক ধৰি আনা তেওঁ। অনুচৰ বৰ্গই আহি ক'লে যে শিলৰ চেপাত আপোনাৰ ল'ৰাৰ মৃত্যু হৈছে। শিলে চেপিলে, ধৰি অনা সেই শিলক। ধৰি আনিলে শিলক। শিলক ৰজাই সুধিলে, কিয় হত্যা কৰিলা মোৰ পুত্ৰক? কি দোষ কৰিছিল সি? শিলে বোলে, মোৰ গাত কোনো দোষ নাই মহাৰাজ। মই পৰিলোঁ বাগৰি পাহাৰৰ পৰা, মোৰতো হাত ভৰি নাই। এই হাতীটোৱে আহি দিলে খুন্দা মাৰি, মই ৰ'ব নোৱাৰিলোঁ। মই বাগৰি আহি পৰিলোহি আপোনাৰ পুত্ৰৰ গাত। মোৰ গাত কোনো দোষ নাই, মোক ক্ষমা কৰক। হাতীৰ গাতহে দোষ। কি? ধৰি অনা হাতী। ধৰি আনিলে হাতী। হাতীয়ে বোলে, মোৰ গাত কোনো দোষ নাই মহাৰাজ। মোৰ কাণত আহি সোমালহি সেই ঘৰচিৰিকাটো। দুষ্ট ঘৰচিৰিকাটোৱে আহি কাণত সোমোৱাৰ লগে লগে মই বৰ ভয় খালোঁ। ভয়তে মই যেনিয়ে তেনিয়ে দৌৰিব ধৰিলোঁ আৰু দৌৰোঁতে শিলটোৰ গাত খুন্দা লাগিল। কি? ঘৰচিৰিকা তোমাৰ কাণত সোমাল? ধৰি অনা ঘৰচিৰিকা। ধৰি আনিলে ঘৰচিৰিকা। ঘৰচিৰিকাই বোলে, মহাৰাজ মোৰ গাত কোনো দোষ নাই। এই কাচকলজোপা আহি মোৰ জোপোহাজোপাত পৰিলে, তাতে মোৰ বাঁহটো আছিলে, বাঁহটো ভাঙি থাকিলে। মই বৰ দুখ পালোঁ আৰু বৰ ভয় খালোঁ, খঙো উঠিল। আৰু মই তেতিয়া যেনিয়ে তেনিয়ে উৰিব ধৰিলোঁ, কেনি গ'লোঁ, কেতিয়া মই হাতী কাণত সোমালোঁ, মই গমেই নাপালোঁ। মোক ক্ষমা কৰক মহাৰাজ। কি? কাচকল পৰিলে, কাচকল গছজোপাক ধৰি আনা। ধৰি আনিলে কাচকল গছজোপা। কাচকল গছজোপা বোলে, মোৰ গাত কোনো দোষ নাই। এই গাহৰিটোৱে আহি পেলাই মোক খুন্দা মাৰি যদি উভাল খুৱাই নেপেলালেহেঁতেন, মই নপৰিলোহেঁতেন। ধৰি অনা গাহৰিক। আনিলে গাহৰিক ধৰি। গাহৰিয়ে বোলে, মোৰ গাত দোষ নাই। জাতিলাও, প্ৰকাণ্ড জাতিলাওটো আহি মোৰ পিঠিত পৰিলে, ইমান দুখ পালোঁ, ইমান ভয় খালোঁ আৰু ইমান খং উঠিলে। মই কেনি গ'লোঁ মই ক'ব নোৱাৰোঁ। কি? জাতিলাও? জাতিলাও ইমান তাৰ সাহ? ধৰি অনা জাতিলাও। আনিলে জাতিলাওক ধৰি। জাতিলাওৱে বোলে, মোৰ গাত কোনো দোষ নাই। এই কেৰকেটুৱাই যদি কুটি নিদিলেহেঁতেন মোৰ এই ঠাৰিডাল, মইতো ওপৰৰ পৰা সৰি নপৰোঁ তেনেকৈ। হা? কেৰকেটুৱাই ইমান সাহ? ধৰি আনা। ধৰি আনিলে কেৰকেটুৱাই। কেৰকেটুৱাই বোলে, মোৰ গাত একো দোষ নাই। মই বুঢ়া কেৰকেটুৱা। এই জখলা বগাই পেলাই কোনোমতে গছত হ'ল আৰু এই ভেকুলীটোৱে আহি দিলে মোৰ জখলাডাল ভাঙি। মই বহি আছিলোঁ জখলাত, পৰিলোঁ সৰি। খঙতে মই কামুৰি কুটিলোঁ এই জাতিলাওজোপাৰ ঠাৰি। কি? ভেকুলী? ভেকুলীয়ে তোমাৰ জখলা ভাঙিলে? এই ধৰি আনা ভেকুলীক। ধৰি আনিলে ভেকুলীক। ভেকুলীয়ে বোলে, মোৰ গাত দোষ নাই। পৰুৱাই মোৰ পেটত কামোৰ নামাৰিলে, মইতো জঁপিয়াই নুঠোঁ। কি? ধৰি আনা পৰুৱা। ক'লা পৰুৱাই বোলে, মহাৰাজ মোৰ গাত কোনো দোষ নাই। মোক তলেদি পাৰ হ'বলৈ কৈছিলে, মই তলেদি পাৰ হ'লোঁ। সি বহি দিলে মোৰ পিঠিতে, মই দিলোঁ কামোৰ মাৰি দুখ পাই পেলাই। ৰজাই বোলে, তোমালোক দুজন দোষী। তোমালোকৰ কাজিয়াৰ ফলত মোৰ ল'ৰাৰ মৃত্যু হৈছে। তোমালোকে শাস্তি পাবই লাগিব। গুৰু শাস্তি নহ'লেও শাস্তি তোমালোকে পাবই লাগিব। তেওঁ অনুচৰ বৰ্গক নিৰ্দেশ দিলে, এই পৰুৱাৰ পেটটো মানুহৰ চুলি এডালেৰে আতি আতি বান্ধা। তাৰ এই গেৰেলা পেটটোৰ কাৰণে ই ভেকুলী তলেদি পাৰ হ'ব নোৱাৰিলে। আৰু এই ভেকুলী ই দুষ্ট, বাট বন্ধ কৰি বহি থাকে। কাঁইটীয়া গছৰ ডালেৰে তাৰ পিঠিত এনেকুৱা কোব দিয়া যাতে সি কেতিয়াও নাপাহৰে। কথামতে কাম। ৰজাৰ আদেশ মতে পৰুৱাৰ পেটটো আতি আতি বন্ধা হ'ল আৰু ভেকুলীৰ পিঠিত কাঁইটীয়া গছৰ ডালেৰে ভালকৈ কোব দিয়া হ'ল। ফলত ভেকুলীৰ পিঠিত ঘাঁ লাগিলে। সেই ঘাঁৰ দাগবোৰ আৰু নুশুকালে, লগতে তাৰ খহুৱা হৈ গ'ল পিঠিটো। আৰু পৰুৱাৰ পেটটো তেতিয়াৰ পৰাহে চিঞা হৈ গ'ল। পৰুৱাৰ মাজডোখৰ সেইকাৰণেহে চিঞা হ'ল। তোমালোকে বাৰু কি ভাবা, কোন দোষী আচলতে? মোৰ মতে কিন্তু এই ভেকুলীটোৰ গাতহে বেছি দোষ আছিল। যিয়ে নহওক, তোমালোকে ভাবি থাকা। আজিলৈ আহোঁ, পুনৰ লগ পাম অন্তৰংগৰ সাধুঘৰত। To subscribe, tap on the subscribe button, hit on the bell icon. নমস্কাৰ, মই হলো তৰা। মই আপোনালোক সকলোকে অনুৰোধ জনাব বিচাৰিছোঁ, ককা আইতা, বৰ্তা বৰমা, জেঠাই জেঠু, মহা মাহী, মামা মামী, পেহা পেহী আৰু আংকেল আণ্টি আৰু মোৰ বন্ধুসকল,
যে আমাৰ সাধুঘৰ নামৰ এই ইউটিউব চেনেলটি আপোনালোকে যেন অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰে। আমি সদায় ধুনীয়া ধুনীয়া নতুন নতুন সাধু লৈ আহিম। ধন্যবাদ। কি যে মজা